হাই গাইজ, ৱেলকাম টু মাই ইউটিউব চেনেল আদাবাৰী বইজ। মই আজি যাব ওলাইছোঁ শ্বুটিঙলৈ। আদাবাৰী বইজ চেনেলৰ কাৰণে নহয়, বাকী এটা বেলেগ চেনেলৰ কাৰণে মই যাই আছোঁ। সেইটো আমাৰ চেনেলে হয়, মানে সেইটোত আমাৰ আদাবাৰী বইজৰ চলিকেইটা নাই, অনলি মই আছোঁ। সেই শ্বুটিঙৰ চেনেলত যাই আছোঁ। আপোনালোকক গোটেই বস্তু দেখি আছোঁ মই। আপোনালোকে সম্পূৰ্ণভাৱে ভিডিঅ'টো চাওক। লগৰ আমাৰ আদাবাৰী বইজ চেনেলৰ মেম্বাৰো আছে দুটামান, সিহঁতে মোক মানে অলপ আগবাৰে থবা আছে। হাই গাইজ, তে বন্ধু তন্ধু ব্যস্ত। মই আহোঁতে আজি বাকী দ্বীপ আহি পাবই আৰু বেছি টাইম নাই। আহিলে মই ৰখি আছোঁ ৰাস্তাত। ভৌখন বৰাম্বৰ বিখ্যাত পাহাৰ, মই অলপ জুম কৰি দেখাই আছোঁ আপোনালোকক। ভৌখন আজি প্ৰথম শ্বট মানে ইয়াত হ'ব। প্ৰথম শ্বটটো মানে ইয়াত হ'ব। আপোনালোকক দেখি আছোঁ, চাই থাকক। তেনেকৈ আমাৰ কেমেৰামেনে ফ'কাছ মিলি আছে। বাকী আমাৰ হিৰো পূৰা ব্যস্ত। আমাৰ শ্বট আৰম্ভ হ'লে বাকী আমাৰ এই আজিৰ ভিডিঅ'ৰ হিৰো বৰ্তমান বহুত টাইম শ্বৰ্ট বাজি গ'ল, বহুত কাম বাকী আছে। ভিডিঅ'টো চাই থাকিব, ভাল লাগিলে লাইক কমেণ্ট কৰিব। তো এতিয়া বাই, আমি ভিডিঅ'ৰ কাম কৰোঁ। আমাৰ আজিৰ ভিডিঅ'ৰ মেম্বাৰ এটাও আছে লগতে। হাই 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 বাকী আমাৰ হিৰোৰ প্ৰথম শ্বটটো চাব নেকি আপোনালোকে? অ' কি গুড নাইট। কিয় ঘুমিছা? অ'কে ঘুমিছা। বাকী আমাৰ শ্বট লাগিছোঁ। বাকী হিৰো এইবাৰ আমাৰ ড্ৰেছ কৰি ল'ব। জলদি কৰ অলপ, ড্ৰেছ আমাৰ বহুত শ্বট বাকী আছে। বাকী আমাৰ এখেত আজি ক'ৰবাত অলপ ওলাই গৈছিল। ক'ত গৈছিলি? এই অলপ কাম আছিল। হয় নেকি? এখেতৰ ঘৰতে শ্বুটিং হৈছে আমাৰ। হয় 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 হাই হেল্ল' হাই হয় হেল্ল' হাই নেকি? বাকী আমাৰ কি অৱস্থা কৰি ৰেলৰ আগে দাঁত থাকিব লাগে ন? এতিয়া মোৰ শ্বট আছে, সেইকাৰণে পৰা মই বহি লৈছোঁ। মোৰ আৰু এই ৰাহুলৰ শ্বট আছে। আমি দেউকে আমাৰ মানে চাহ দিব, সেইকাৰণে আমি পূৰা তামান চাহ খাম আজি। আপোনালোকক চাহ খোৱা দেখি আহিছোঁ।
ধুনীয়া 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 এইটো ৰাহুল আমাৰ এই দাদাই কেমেৰা কৰিব বাকী আমাৰ ভাওনা নমস্কাৰ নমস্কাৰ ঠিক আছে নহয় বাৰু ঠিক আছে খাব দে কি কৰিবা উপায় নাই হাই গাইছ আমি ভাত পানী খাই আমি বেলেগ এটা লোকেশ্যনলৈ আহিলোঁ বাকী এই আমাৰ দীপে পুৰা থিয়া হৈ আছে হিৰো ৰেডি একদম ধুনীয়া লোকেশ্যন আৰু বাৰু আমি আৰু অন্য এটা লোকেশ্যনত আহিছোঁ পুৰা ধানৰ খেতি আমাৰ গোটেই চাহত ব্যস্ত বাকী দীপ আমাৰ শ্বুটিং কেনে কমপ্লিট 80% কমপ্লিট বাকী আৰু 2 ঘণ্টা লাগব না আজি কৰি দিম বেছি নাই আৰু অলপমান আছে আজি গোটেই শ্বুটিং কমপ্লিট হ'ব বাকী আপোনালোকক দেখি আছোঁ বাকী দীপ চেনেলটোৰ নাম কি আছিল আমাৰ চেনেলটোৰ নাম হ'ল আছাম MDR গ্ৰুপ সকলোৱে ছাবস্ক্ৰাইব কৰিব লাইক কৰিব ভাল লাগিলে কমেণ্টো কৰিব কিবা ভাল হয় বেয়া হয় কমেণ্টত জনাব তেতিয়া আমি শুধৰাব চেষ্টা কৰিম কৰি লওক এই চেনেলত ময়ো থাকিম আজি নাই কিন্তু মই থাকিম মই এটা শ্বটত আছোঁ ন এটা শ্বটত আছোঁ মই কিন্তু নেক্সট ভিডিঅ'ত ময়ো আছোঁ কি চাহ খাইছোঁ বিস্কুট আমি আৰু মানে শ্বুটিং প্ৰায় শেষেই হ'ব আৰু অকণমান বাকী আছে আমাৰ লোকেশ্যন আৰু চেঞ্জ কৰিলোঁ ধুনীয়া ফুলৰ লোকেশ্যন আছে আমাৰ ইয়াত চাহ কি ধুনীয়া ফুল এয়া কি ফুল আমাৰ শ্বুটিং কমপ্লিট হৈ গ'ল আমি এতিয়া ঘৰলৈ যাই আছোঁ মানে আমাৰ গাড়ী আগত আছে আগলৈ খোজকাঢ়ি যাই আছোঁ আমি আৰু খোজকাঢ়ি আহি আছে কি হ'ব আমাৰ গোটেই মানে আৰু কালি আৰু কিবা এটা শ্বুটিং আছে ন আমাৰ কালি পিছবেলাকে শ্বুটিং হ'ব ন কি হ'ব যাবৰ হয় নাই আজিৰ এই ভিডিঅ'টোৰ লিংক ডিছক্ৰিপশ্যনত থাকিব আপোনালোকে ইতে গৈ ছাবস্ক্ৰাইব কৰি লওক আছাম MDR গ্ৰুপ বাই